মোৰ একদম প্ৰধান শত্ৰু যে মুম্বাইৰ এক্টৰবিলাকে কিমান নিজক মেইনটেইন কৰি ৰাখে। চ' আমাৰ অসমৰ এক্টৰবিলাকে কিয় নোৱাৰে বহুতে কৈ আছে ঋষভ শৰ্মা অলপ শকত হৈছে বুলি। হাই ফ্ৰেণ্ডছ, দিছ ইজ ভাস্কৰ ৰঞ্জনৰ, আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল ফিটনেছ এণ্ড ফুড আছাম। আৰু আজি মোৰ লগত আছে এজন বিশেষ ব্যক্তি। মই তেওঁৰ নামৰ আগত বৰ বেছি ডেজিগনেশ্যন আৰু বিশেষণ নলগাওঁ। তেওঁ নিজৰ কামৰ জৰিয়তে ইতিমধ্যে সেইখিনি বিশেষণ আৰু ডেজিগনেশ্যন আয়ত্ব কৰি দিছে। চ' চাই লওক ঋষভ শৰ্মা। নমস্কাৰ। চ' মোৰ কাৰণে তেওঁ এজন ভাল বন্ধু, তাৰপিছত এজন ভাল অভিনেতা, আৰু চিৰিয়েলত মোৰ একদম প্ৰধান শত্ৰু। খুব মানে তেওঁ মই বেয়া কৰোঁ, এনেকুৱা বেয়া পাওঁ চিৰিয়েলত। তাৰপিছত আৰু তেওঁ আমাৰ ৰয়েল ফিটনেছ জিমৰ এজন মেম্বাৰ অৰ্থাৎ শুভাকাংক্ষী। চ' ঋষভ শৰ্মা, আজি আমি বৰ বেছি তোমাক পাৰ্চনেল কথা বৰ বেছি আলোচনা নকৰোঁ। আমি আলোচনা কৰিম ফিটনেছৰ বিষয়ে, যিহেতু আমাৰ এইটো ছেগমেণ্ট আমাৰ ফিটনেছৰ লগত জড়িত। চ' এতিয়া কথাটো হৈ গ'ল কি, এতিয়া আমি জিমৰ পৰা ওলাই আহিছোঁ। ঋষভে জিম কৰি আছিলে, ৱৰ্কআউট কৰি আছিলে। ৱৰ্কআউটৰ মাজত মই তেওঁক লৈ আনিছোঁ অলপ সময় এইখিনি কথা পাতিবৰ কাৰণে। চ' এতিয়া কথাটো হৈ গ'ল কি, বহুতে কৈ আছে ঋষভ শৰ্মা অলপ শকত হৈছে বুলি, ঠিক আছে। চ' অলপ ৱেইট গেইন হৈছে এইকেইদিনত। আৰু যি মই অলপ দিন আগতে যেতিয়া লগ পাইছিলোঁ, সি যেতিয়া জিম কণ্টিনিউ কৰি আছিলে, কিন্তু আজি তাৰ মোটামুটি কিমান বছৰ গেপ গ'ল, 2 বছৰমান গেপ গ'ল নেকি? ডেৰ 2 বছৰ ঋষভৰ জিম গেপ গৈছে। চ' গেপ যোৱাৰ এতিয়া বহুতে কৈছে যে ঋষভে মেইনটেইন নকৰে বুলি ভাবে বহুতে। কিন্তু কথাটো হৈ গ'ল কি, ঋষভে যেতিয়া ৱৰ্কআউট কৰে, মই ৱৰ্কআউটৰ ভিডিঅ' ক্লিপিং আপোনালোকক দেখাম। ঋষভে বহুত হাৰ্ড ট্ৰেইনিং কৰে যেতিয়া ট্ৰেইনিং কৰে, কিন্তু কথাটো হৈ গ'ল কি, মানে কৰিবলৈ সময় নাপায়। এতিয়া কথাটো হৈ গ'ল কি, যোনখিনি মানে প্ৰব্লেম বহুতে গম নাপায় যে এজন এক্টৰে কিমান কামৰ মাজত, বিশেষকৈ আমাৰ অসমত আমাৰ যেতিয়া শ্বিফটিং নহয়, আমাৰ ইয়াত ফুল ডেও মানে শ্বুটিং হয়, গতিকে তাৰ মাজত ঋষভে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ মাজেৰে নিজক মেইনটেইন কৰিছে। সেইখিনি মেইনটেইন নকৰা হ'লে হয়তো আৰু গেইন হ'লহেঁতেন, কিন্তু সেইখিনি সি কৰি আছে। চ' অলপ তুমি ৰাইজক বুজাই দিয়া যে কি প্ৰব্লেমৰ মাজত তুমি এইখিনি কৰি আছা। প্ৰথম কথা হ'ল সময় একেবাৰে কম। মানে আমি ৰাতিপুৱা ধৰক 5টা 5:30 উঠি 6:37 আমি ওলাই যাব লাগে শ্বুটিঙত। তাৰপিছতে ঘৰ আহি পাওঁ 10টামান বজাত, ফ্ৰেছ হয়। তাৰপৰা জিম 10টাত বন্ধই কৰে। তো নিমিলে। শ্বুটিং চলি থকাৰ সময়ত জিম কৰাটো বা বেলেগ ৱৰ্কআউট এক্সাৰচাইজ চাইক্লিং কৰাটো অসম্ভৱ। তাৰ মাজতো যেতিয়া অফ পাওঁ তেতিয়াই জিমত আহোঁ। আৰু সপ্তাহত এদিন বা 2 দিন অহাটো মোৰ কাৰণে চাফিচিয়েণ্ট নহয় চাগে জিম ৱৰ্কআউট কৰা নহয়, সময় লাগিব। আৰু সেই দুদিনটো কাম থাকে, তোমাৰ কাম থাকে, শ্বপিং থাকে। ছেকেণ্ড হ'ল ডায়েট। আৰু জিম আমি অকল এক্সাৰচাইজ কৰিলে নহয়, এক্সাৰচাইজ 20%হে, ডায়েটটো কিন্তু আমি 80% কৰিব লাগিব। ডায়েটটো একেবাৰে ফ'ল' হোৱা নহয়, বা ঘৰত থকাখিনি সময়ত ফ'ল' হয়, কিন্তু যেতিয়া শ্বুটিং থাকে, আমাৰ শ্বুটিঙত কি হয়, বিচৰা ধৰণে খাব নাপাওঁ বা টাইমত বস্তু এটা খাব নাপাওঁ, শ্বৰ্ট দিব লগা, সেইটো কাৰণে আমাৰ ডায়েটটো ফ'ল' নহয়, যিটো কাৰণে এই প্ৰব্লেমটো হয়। ভোক লাগি যায়, ভোক লগাৰ পিছত সৰহকৈ খাই দিয়া যায়, ৱেইটটো গেইন হৈ যায়। তো এনে কিছুমান প্ৰব্লেম হয়। আৰু ৰাতি আমি কি হয়, দেৰি শ্বুটিঙৰ পৰা আহি পাওঁ 10টা 10:30, খাই বৈ খোৱা যায় 1টা বজাত। ক'ত মেইনটেইন হ'ব, নিজে হ'ব, মানে কথাবোৰ তেনেকুৱা হৈছে। তাৰপৰি ডাবিং, যিদিনাখন শ্বুটিং নাই সেইদিনাখন ডাবিং থাকে। চ' কেতিয়াবা ডাবিং আৰু শ্বুটিং একেলগে থাকে। চ' সেইখিনি বস্তু মই দেখি আছোঁ। তাৰ মাজতো ঋষভে শ্বুটিঙত কিছু বস্তু মেইনটেইন কৰি আছে। চ' যেতিয়া তাক মই দেখোঁ, ঋষভ তুমি এইখিনি মেইনটেইন কৰিছা, চ' তাক মই কওঁ যে ভাল কাম কৰিছা মেইনটেইন কৰি, নহ'লে হয়তো তোমাৰ আৰু ৱেইট গেইন হ'লহেঁতেন। এতিয়া কথাটো হৈ গ'ল কি, এতিয়া বহুতে তুলনা কৰে যে মুম্বাইৰ এক্টৰবিলাকে কিমান নিজক মেইনটেইন কৰি ৰাখে। চ' আমাৰ অসমৰ এক্টৰবিলাকে কিয় নোৱাৰে মেইনটেইন কৰিবলৈ। চ' তাৰ কাৰণটো তোমাৰ মুখেৰে ক'বা। কাৰণটো সেইটোৱে, মানে তেওঁলোকৰ লগত আমাক তুলনা কৰিলে নহ'ব। কাৰণ তেওঁলোকৰ লগত লাগি থকা 4-5জন মানুহ থাকে। তেওঁলোকৰ ডায়েট লিষ্টখন চোৱা, তেওঁলোকে কি খাব, তেওঁলোকে ক'ব নালাগে যে মোক এইটো লাগে, আহি যায় টাইমত। তো আমাৰ সেইখিনি চাবলৈ আমাৰ মানুহ নাই। আমাৰ উপাৰ্জনে কম, আমাৰ সৰু এটা ইণ্ডাষ্ট্ৰি। তো তাত মই অকলে নিজক চলাব লগা হয়। তো মই সেইখিনি মেইনটেইন কৰিব মোৰ দিগদাৰ হয়, যিটো কাৰণে বাহিৰৰ লগত আমি তুলনা কৰিলে নহ'ব। হয়, আমি যদি এনেকৈ শিফটিং যদি আমাৰ হ'ল হয়, বোলে মোৰ ঋষভৰ শ্বুটিং আছে 11টা বজাত, আহি 2 ঘণ্টা 3 ঘণ্টা কাম আছে, তেতিয়া আমি পাৰিলোঁ হয় মেইনটেইন কৰিব। ৰাতিপুৱা 6টা 6:30 বজাত ওলাই যাওঁ। আৰু আমাৰ মতে চব বস্তু নহয়, এইটো ডাইৰেক্টৰ্ছ মিডিয়া। তো আমাৰ মতে নহয়, এটা এক্টৰ্ছ মিডিয়া নহয়, ডাইৰেক্টৰ্ছ মিডিয়া। তো তেওঁলোকে যিখিনি বিচাৰিব, যেনেকৈ টাইম দিব তেনেকৈ ফ'ল' কৰিব লাগিব, আমাৰ মতে নহয় বস্তু। আৰু আমাৰ যিটো চিৰিয়েলৰ আমাৰ বাজেট থাকে, বিশেষকৈ চিৰিয়েলত খুব কম বাজেটত আমি আমাৰ কামবিলাক কৰা যায়। চ' তাত আমি প্ৰডিউচাৰৰ যাতে কোনো ধৰণৰ লোকচান নহয় তাৰ উপৰিও আমাৰ চকু দি সেই ধৰণে আমাৰ খোৱা বোৱাৰ ডায়েটবিলাক বনোৱা যায়। এতিয়া বাহিৰত এনেকুৱা হয় যে প্ৰত্যেকজন আৰ্টিষ্টৰ কাৰণে বেলেগ বেলেগ খানা আহিব, তেনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে। চ' তেওঁলোকৰ যদি মানে পাৰ এপিছড 2 লাখ টকা বা 5 লাখ টকা হ'ব পাৰে, আমাৰ ধৰি লওক লাখৰ তলত, আমি এইটো
কৈ নিদিওঁ কিমান কি তেনেকুৱা গতিকে তাৰ মাজত গোটেই চিৰিয়েলখনত এইখিনি খৰচ পাৰ্চনেলি তেনেকুৱা কৰাটো পচিবল নহয় তেনেকুৱা কষ্টিউমৰ কথা থাকে আৰু তাৰ উপৰিও আৰু এটা কথা থাকে কি আমাৰ ধৰি লোৱা হেৰি তোমাৰ যিটো কল টাইমটোৰ ক্ষেত্ৰত ডিপেণ্ড কৰে ডাইৰেক্টৰ টিমটোৰ ওপৰতো চ' যদি কেতিয়াবা এনেকুৱা হয় নতুন এছিষ্টেণ্ট ডিৰেক্টৰ এজন পৰি গ'ল চ' তোমাৰ যদি শ্বট আছে ৰাতিপুৱা মানে ধৰি লোৱা 11টা বজাত কিন্তু তুমি যাবলগীয়া হৈছে কিন্তু ৰাতিপুৱা 6টা বজাতে চ' জিমৰ তোমাৰ ৱৰ্কআউট চিডিউল তোমাৰ স্কিপ হৈ গ'ল লগতে তোমাৰ খোৱা বোৱাটো তোমাৰ স্কিপ হৈ গ'ল তেনেকুৱা গতিকে সেই তাৰ মাজত তুমি যিখিনি মেইনটেইন কৰিছা মই ভাবোঁ সেইখিনি আনা আৰু ঋষভে বৰ্তমান লিড কেৰেক্টাৰ কৰি আছে লিড কেৰেক্টাৰ যিজনে কৰে চিৰিয়েলত লিড কেৰেক্টাৰ কৰাজনৰ শ্বুটিং প্ৰায় সপ্তাহত 6 দিনে থাকে কেতিয়াবা 7 দিনো থাকে তেনেকুৱা কিন্তু মই এতিয়া কৰি আছোঁ ছাপৰ্টিং কেৰেক্টাৰ কৰি আছোঁ চ' মই সপ্তাহত 2 দিন শ্বুটিং কৰোঁ চ' মই সেইকাৰণে কিছু মেইনটেইন কৰিব পাৰোঁ কিন্তু তাৰ মাজতো কিন্তু মোৰ ব্ৰেক যায় কাৰণ কেতিয়াবা শ্বুটিং কৰে কেতিয়াবা সপ্তাহত 3 দিনো শ্বুটিং পৰি যায় আৰু কেতিয়াবা ডাবিং থাকিলে তাৰ কাৰণে মানে স্কিপ এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে আমাৰ ৱৰ্কআউটটো স্কিপ যায় তেনেকুৱা এতিয়া আপুনি কেতিয়াবা দিনটোত ভাস্কৰ এটা চিন কৰিবলৈ যাব লগা হয় সেই এটা চিন কৰিবলৈ গ'ল এনেকে চাব ভাবিলেতো হয় যে আহিয়ে যাব চিনটো কৰি নহয় দিনটো গুচি যায় তেনেকুৱা মানে ইমান কম সময়ত শ্বুটিংটো কমপ্লিট নহয় আমাৰ টাইম লাগে সেইটো কাৰণে সেইটো এটা কথা আৰু এটা কথা আহোঁ কি এতিয়া আমাৰ নেক্সট আমি যোনটো আমাৰ কুৱেশ্যনলৈ যাম সেইটো হ'ল কি তোমাৰ ধৰি লোৱা তুমি ফিটনেছ মেইনটেইন কৰা মই আজি ঋষভক আজি প্ৰায় 3-4 বছৰ ধৰি মই তোমাক গাইড কৰি আছোঁ তেনেকুৱা কিন্তু তাৰ মাজত ঋষভে যিকেইদিন ৱৰ্কআউট কৰে ভালকৈ কৰে কিন্তু তাৰো কিছুমান লিমিটেশ্যনছ আছে চ' সেইখিনি সি ব্ৰেক কৰি পেলাই বা সেইখিনিৰ পৰা সি আগত গৈ সি কৰিব নোৱাৰে চ' তাৰ কিছুমান প্ৰব্লেম আছে যিখিনি প্ৰব্লেম তাৰ কিছু পৰিমাণে ছল্ভ হৈছে কিন্তু তাৰ মাজতো সেইখিনি মানে কি হয় বহুত সাৱধানতা অৱলম্বন কৰি তেওঁ ৱৰ্কআউটখিনি কৰি আছে এতিয়া কথাটো হৈ গ'ল কি তোমাৰ প্ৰব্লেমখিনি অকণমান ৰাইজে গম পালে ভাল হ'ব মানে ভাস্কৰক মই জিম কৰোঁতে কৈছিলোঁ যে মোৰ বেক পেইন মাস্কুলাৰ ডিস্কৰ প্ৰব্লেম আছে তো মই হেভি ৱেইট বা গতিকে কৰিব দিগদাৰ হয় যিটো কাৰণে কিছুমান চাই পেলাইহে ভাস্কৰে মোক সেই মডাৰেট ট্ৰেইনিং সেইখিনি কৰোৱা যায় তো হেভি ৱেইট লৈ পেলাই মই কৰিব নোৱাৰোঁ বা হাৰ্ড ৱৰ্ক বেছি কৰিব নোৱাৰোঁ যিটো মানে অলপ মোক ৰেষ্টৰ প্ৰয়োজন হৈ যায় ৱৰ্কআউটৰ মাজত সেইটো কাৰণে তাতো অলপ মোক হয় চাগে পিছ পৰি থকা মানে কি হয় তেওঁ এণ্ডুৰেঞ্চ ষ্টেমিনা চব অ'কে পাৱাৰো আছে কিন্তু সেই পাৱাৰখিনি ক'ত ইউটিলাইজ কৰিব ছাপ'জ ডেডলিফ্ট বুলি আমাৰ যিবিলাক হেভি তলৰ পৰা ৱেইট উঠাব লাগে সেইটো ঋষভে কৰিব নোৱাৰে জিমৰ সেইটো এটা মেইন এক্সাৰচাইজ সেইটো আমাৰ হোল বডি গ্ৰ'থৰ কাৰণে সেইটো এটা ভাল এক্সাৰচাইজ স্কোৱাট মাৰিলে আমি যিটো ইয়াত কান্ধত ৱেইট লৈ পেলাই যিটো আমি স্কোৱাট কৰোঁ স্কোৱাট কৰিলে ঋষভে বহুত মানে হেভি ৱেইট ল'ব নোৱাৰে তেনেকুৱা প্লাছ যিবিলাক আমাৰ মানে শ্ব'ল্ডাৰ এক্সাৰচাইজবিলাক আমাৰ ইয়াত আমি ৱেইট লৈ পেলাই হেভি ৱেইট ইয়াত ধৰি লওক কিছুমান ল'ৰাই ইয়াত 25 কেজিলৈকে মাৰে 25 কেজি 30 কেজিও মাৰে কিন্তু ঋষভে বৰ্তমান কিমান কেজি মাৰি আছে বৰ্তমান 15 মান যায় আৰু 15 চ' যিটো আমাৰ ৱৰ্কআউটৰ যিটো প্ৰগ্ৰেছিভ অভাৰলোড বুলি কোৱা যায় বডিটোক অভাৰলোড দিলে তেতিয়া মাছলছবিলাক গ্ৰ'থ হয় চ' মই এতিয়া মোৰো শ্লিপ ডিছ আছে শ্লিপ ডিছৰ ওপৰত আমি এটা ভিডিঅ' বনাম ভালদৰে বনাম সেইটো আপোনালোকে চাব মই আৰু ঋষভে একেলগে বনাম আপোনালোকে চাব যাৰ বেক পেইন আছে তেওঁলোকে তাৰ পৰা বহুতখিনি মানে ৰিহেব পাব আপোনালোকৰ যদি যিসকলে বেক পেইনত ভুগি আছে সেইসকলক ঋষভ আৰু মই আমি বেক পেইনৰ যিখিনি এক্সাৰচাইজ মই ঋষভক কৰাই আছোঁ যাৰ কাৰণে তেওঁ ভাল হৈছে বহুত আৰু অকল ময়ে নহয় এইটো জিমত মানে ভাস্কৰে বহুতক ঠিক বহুতৰ এতিয়া বেক পেইন ঠিক আছে কাৰণ কিয় বেক পেইনটো মই নিজে পোৱা গতিকে মোৰ এতিয়া বেক পেইন ভাল হৈ গ'ল চ' মই বুলেট ৰাইড কৰোঁ তাৰপিছতে আৰু বিভিন্ন ধৰণৰ এক্টিভিটিজ মই কৰি থাকোঁ এতিয়া মই বহুত হেভি ৱেইট ট্ৰেইনিং কৰোঁ চ' অতি সোনকালে মই তোমাকো কিন্তু সেইখিনিলৈকে মই লৈ যাম তেনেকুৱা গতিকে ৰাইজে আজি গম পালে এজন অভিনেতাই অসমৰ এজন অভিনেতাই ব্যস্ত অভিনেতা কি পৰিস্থিতিৰ মাজেৰে গৈ নিজৰ ফিটনেছটো সামান্যখিনি মানে মেইনটেইন কৰিছে তাতকৈ বেছি কৰিব নোৱাৰে কিন্তু কৰিব এনেকুৱা নহয় যে তেওঁ ফিটনেছটো এৰি দিয়া নাই তেওঁ আহে গতিকে অলপ সময় তেওঁ ৱৰ্কআউট কৰে এতিয়া তেওঁ ডাবিঙত যাব চ' ডাবিঙৰ মাজৰ পৰা আমি অলপ টাইম ল'লোঁ লৈ পেলাই এইখিনি কথা আমি ৰাইজলৈ আগবঢ়ালোঁ নেক্সট আমি চাব ঋষভ আৰু মোৰ বেক পেইনৰ যিখিনি ৰিহেব এক্সাৰচাইজ চ' যাৰ কঁকালৰ বিষ আছে তেওঁলোকৰ কাৰণে কিন্তু এইটো বিৰাট জৰুৰী যাৰ আপোনালোকৰ ঘৰতো যদি কাৰোবাৰ আছে এইটো ভিডিঅ' নেক্সট যিটো ভিডিঅ' চাব আপোনালোকে সেইটোত আপোনালোকে নিজেও সেইখিনি ট্ৰাই কৰিব পাৰিব আমি ডিটেইলত বুজাই দিম চ' সেইটো কথা গতিকে আজিৰ কাৰণে আমি বিদায় জনাইছোঁ লগতে মই কিবা এটা কৈ দিওঁ ভাস্কৰ দা আৰু অংকৰ যিটো চেনেল ফিটনেছ এণ্ড ফুড আছাম
সেই ইউটিউব চেনেলটো আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো শ্বেয়াৰ কৰিব, ভাল পালে ভিডিঅ'বোৰ তেওঁলোকে ধুনীয়াকৈ বনাইছে ভিডিঅ'ছবিলাক আপোনালোকৰ হেল্থৰ কাৰণে, আপোনালোকৰ ফিটনেছৰ কাৰণে তেওঁলোকে ভাবি এই চেনেলটো খুলিছে। তো মোৰ লগত আপোনালোক সকলোৱে, মোৰ বন্ধুসকলক মই ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভাল ভাল ভিডিঅ' আপোনালোকে পাব, আপোনালোকৰ যিবিলাক হেল্থ ইছ্যুজ আছে বা ফিটনেছৰ ইছ্যুজ আছে গোটেইখিনি আপোনালোকে এই ভিডিঅ'বিলাকৰ যোগেদি চাব পাৰিব। থেংক ইউ।